মোৰ কাৰণেতো আজি এটা প্ৰাপ্তিৰ দিন আছিলে। আজি যোৰহাট লোকসভা সমষ্টিত কেইবাটাও কাম ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈ সক্ষম হ'লো। আমি লোকসভা নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে গেলেকী অঞ্চলত 19 কিলোমিটাৰ নদীৰ আমি খনন কাৰ্য আৰম্ভ কৰিম। তাত ৰাইজে যথেষ্ট কষ্টত আছে। সেই নদীসমূহ নদী নাই, বৰ্তমান নদী বুলিবলৈ একো নাই। গেলেকীৰ পাহাৰৰ পৰা নাগালেণ্ডৰ পাহাৰৰ পৰা যেনিয়ে তেনিয়ে পানী বাগৰি আহে। 3টা পঞ্চায়তত অলপো খেতি নহয়। গতিকে ৰাইজে আমাক আহ্বান জনাইছিলে সেই নদীকেইখন খনন কৰিবলৈ। আজি খননৰ কাম শুভাৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। মই আৰু পবিত্ৰ দাই সেই খননৰ কাম আৰম্ভ কৰিলোঁ। দ্বিতীয়তে আমি যেতিয়া ইলেকশ্যনৰ আগত লোকসভা নিৰ্বাচনৰ ইলেকশ্যনৰ আগত জাজিমুখলৈকে গৈছিলোঁ, জাজিৰ সেই নদীৰ পাৰলৈকে গৈছিলোঁ 5 কোটি টকাৰ এটা আমি গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিবলৈ। তাত ৰাইজে কৈছিল যে 25 কিলোমিটাৰ মথাউৰিটো পকীকৰণ কৰিব লাগে। গোটেইখিনি খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, ঠিক তেনেকৈ গেলেকীৰ গোটেইখিনি অসমীয়া খিলঞ্জীয়া মানুহ। আৰু ইয়াতে আমাক ক'লে যে তেওঁলোকে ৰাস্তাটোত বৰ কষ্ট পায়। আজি সেই ৰাস্তাটোত আমি 44 কোটি টকাৰে পকীকৰণৰ কাম আৰম্ভ কৰিলোঁ। আজি আমি যেতিয়া শিমলুগুৰিত আছিলোঁ, শিমলুগুৰি ৰাইজে ক'লে শিমলুগুৰিৰ পৰা বিহুগড়লৈকে প্ৰায় 20 কিলোমিটাৰ মথাউৰি মাৰি দিব লাগে। ইঞ্জিনিয়াৰক ইতিমধ্যে পঠালোঁ, চিফ ইঞ্জিনিয়াৰক ইতিমধ্যে পঠালোঁ। ফিজিবিলিটি থাকিলে সেই মথাউৰিখিনিৰ কাম 2 মাহত আৰম্ভ কৰিম। তিতাবৰত আহি আম্বেদকাৰ ভৱনটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ। আৰু এটা কথা আপোনালোকক প্ৰতিশ্ৰুতি দি যাওঁ, অহা 2 মাহৰ ভিতৰত শিৱসাগৰ আৰু আমাৰ সোণাৰী আৰু যোৰহাট জিলাত প্ৰায় 400 কোটি টকাৰ কামৰ শুভাৰম্ভণি কৰিম। জলসম্পদ বিভাগৰ শুভাৰম্ভণি মানে আধাৰখিলা নকৰোঁ, কামেই আৰম্ভ কৰিম। ইয়াত ৰাইজে ইয়াৰ পৰা বহুত ডাঙৰ ব্যক্তিক সাংসদ পাতিছে। গতিকে ৰাইজে জানে যে ডাঙৰ ব্যক্তি সাংসদ হৈছে, কামটো তেওঁ নকৰে। কাৰণ তেখেতলোকৰ এইখন জাগিৰ হয়। ডাঙৰ মানুহে সৰু মানুহৰ কাম নকৰে। সৰু মানুহে আমি সৰু মানুহৰ কাম কৰিম। প্ৰতিশ্ৰুতি দিছিলোঁ, এটা এটাকৈ পালন কৰিম। লোকসভা নিৰ্বাচনৰ সময়ত আমি নাজিৰাত গেলেকী অঞ্চলত 3খন নদী, যি নদীসমূহ নাগালেণ্ডৰ পাহাৰৰ পৰা ওলাই আহিছে, নদীসমূহ এতিয়া নামত আছে। নদীবিলাক দ নহয় আৰু তাৰ কাৰণে পানীখিনি বৈ নাযায়, পানীখিনি পথাৰলৈকে বিয়পি যায় আৰু 3টা পঞ্চায়তৰ মানুহে খেতি কৰিব নোৱাৰে। লোকসভা নিৰ্বাচনৰ আহোঁতে ৰাইজে আহ্বান জনাইছিলে, আমি প্ৰতিশ্ৰুতি দিছিলোঁ পৰৱৰ্তী সময়ত নদীকেইখন খনন কৰিম বুলি। আজি সেইকেইখন নদীৰ খননৰ কাম আমি আৰম্ভ কৰিলোঁ। লোকসভা নিৰ্বাচনৰ সময়তে আমি বৰ্তমানৰ বৰণী সমষ্টিৰ জাজিৰ পৰা জাজিমুখৰ 25 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। 44 কোটি টকাৰে আমি এই মথাউৰি পকীকৰণৰ চেংচন কৰিলোঁ। আজি কাম আৰম্ভ কৰিলোঁ। তিতাবৰলৈকে আহিলোঁ, আমাৰ আম্বেদকাৰ ভৱনটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ। লোকসভা নিৰ্বাচনত যিকেইটা প্ৰতিশ্ৰুতি অন্ততঃ মোৰ ডিপাৰ্টমেণ্টৰ পৰা মই দিছিলোঁ, এটা এটাকৈ পালন অহা 2 মাহৰ ভিতৰত কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। মই নিজেও চাবলৈ যাম। বিৰাট জুবিন দাৰ প্ৰতি আমাৰ অতি আস্থা আছে। জুবিন দা আমাৰ প্ৰাণৰ প্ৰাণ। তেখেতৰ অন্তিমখন চিনেমা সকলোৱে চাওক, মই নিজেও চাবলৈ যাম। আজি আমাক আমাৰ শিমলুগুৰিৰ পৰা বিহুগড়লৈকে ৰাইজে ক'লে 20 কিলোমিটাৰ মথাউৰি কৰি দিব লাগে। সেই মথাউৰি কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিলোঁ। গতিকে আমি এটা এটাকৈ কাম কৰিছোঁ, এটা এটাকৈ কাম কৰিম। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহি পালে, পবিত্ৰ মই চেষ্টা কৰিছিলোঁ। পবিত্ৰ দাই এতিয়া ঘূৰিয়ে থাকে। পবিত্ৰ দাই সাংসদ নহয়, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে যে আকাশত উৰি ফুৰা সাংসদ ইয়াত যিহেতু নাথাকিবই, গতিকে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াত থাকিব লাগিব। আচলতে পবিত্ৰ দাই ইয়াতে কওক, সকলোৱে পাই থাকে নাথাকে। গতিকে যিসকল ডাঙৰ ডাঙৰ নেতা, আমাৰ নামবিলাক ক'বলৈ আজিকালি ভয় লাগে, কাৰণ আপোনালোকে জিকাই থৈছে। গতিকে তেনেকুৱা নেতাই যিহেতু ৰাইজৰ কাম নকৰে, ৰাইজে আমাৰ মুখ্যমন্ত্ৰীয়ে কাক থাকিবলৈ দিছে। লোকসভাত অহা 2 মাহত জলসম্পদ বিভাগৰ প্ৰায় 400 কোটি টকাৰ কাম আৰম্ভ কৰিম। আগত যোৰহাটৰ ৰাইজৰ প্ৰতি অসন্মান নাই, যোৰহাটৰ ৰাইজৰ প্ৰতি বেয়া ভাৱ নাই। সেইকাৰণে আজি কেনেকৈ কাম আৰম্ভ কৰিলোঁ। আমাৰ ভাস্কৰ দাক এইমাত্ৰ হয়তো সেইদিনা বেয়া পাইছিলে, ভোট নিদিলে।
কিন্তু যাক ভাল পাই ভোট দিছিল তেওঁলোক ক'ত গ'ল? যাক ভোট দিছিলে, যাক ভাল পাই আমাৰ নাজিৰা ৰাইজে ভোট দিছিল, তেখেতলোক কেতিয়াবা আপোনালোকৰ খবৰ সাংসদ গৰাকী যোৱা 1.5 বছৰত ক'ৰবাত খবৰ ল'বলৈ আহিছে নেকি? কওক। মইতো ইয়াৰ সাংসদ নহয়, মানুহ এনেকেও কৈ দিলে পিছু চলি যায়। কৈছিল নে নাই কওক? আমি ৰম্ভ কৰা মানুহ নহয়, আমি ৰাইজক সেৱা কৰা মানুহ। ইমান ডাঙৰ মানুহ এলেকে কিয় আহিব? ভোটটো দিলে আৰু ভোটটো তেওঁলোকৰ জাগিৰ হয়, ইমান ডাঙৰ মানুহ কেতিয়াও নাহে। গতিকে আমি সৰু মানুহ আকৌ আহিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। পবিত্ৰদাই ভাষণ দিব, ভাস্কৰদাই দিব, নদীৰ উত্তৰ পাৰে দক্ষিণ পাৰে সেই মথাউৰিটোৰ পকীকৰণ কৰিম বুলি কৈছিলো। এদিন এটা কাম কৰিবলৈ আহি প্ৰায় 5 কোটি টকাৰে এটা গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম শুভাৰম্ভণি কৰিবলৈ আহি মানুহক প্ৰতিশ্ৰুতি দি গৈছিলো যে পৰৱৰ্তী সময়ত এই মথাউৰিটো পকীকৰণ কৰিম। আজি সেই মথাউৰিটো পকীকৰণ কৰিবলৈকে আমি সক্ষম হলো। প্ৰায় এটাকে ইলেকশ্যন হাৰিছো, 100% ইলেকশ্যন হাৰিছো। পিতাবৰতো হাৰিছো, মৰিয়নীতো হাৰিছো, আমি সমগ্ৰ সমষ্টিটোত হাৰিছো। কিন্তু প্ৰতিশ্ৰুতি দিয়া কাম আমি এৰি দিয়া নাই। প্ৰতিশ্ৰুতি আমি বিচাৰো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায়, কিমান সোনকালে আমি ন্যায় পাব পাৰো, ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিব পাৰো, তাৰ কাৰণে আজি আমি ইয়াত সমবেত হৈ সমদল কৰিব ওলাইছো। আমাৰ জুবিন প্ৰাণৰ জুবিন, আমি জুবিন গাৰ্গক অমৰ হোৱাটো বিচাৰো আৰু সেইকাৰণে আমি আমাৰ প্ৰাণৰ জুবিনৰ কাৰণে সুন্দৰভাৱে যাতে এই বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে, ন্যায়ালয়ৰ জৰিয়তে আমি ন্যায় পাব পাৰো, তাৰ কাৰণে আমি আজি ইয়াত সমবেত হৈছো। আমি সকলোৱে জানো যে ভাৰতীয় সংবিধানৰ গণ্ডিত ন্যায় দিব পৰা ব্যৱস্থাটোৱে হ'ল ন্যায়ালয়ৰ ব্যৱস্থা। ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়সমূহে ন্যায় ব্যৱস্থা দিয়াৰ এক সুন্দৰ পৰিক্ৰমা বা পৰিযায় চলাই আহে। কিন্তু এই ন্যায় ব্যৱস্থাৰ যি ব্যৱস্থা, এই ব্যৱস্থাত তদন্ত ক্ষিপ্ৰতৰ কৰি সুন্দৰভাৱে তদন্তৰ চাৰ্জশ্বিট বা ৰিপৰ্ট ছাবমিট কৰাৰ লগে লগে এই ন্যায় ব্যৱস্থা আগবাঢ়ি যায়। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ দিনাখনৰ পৰাই এই ৰহস্যজনক মৃত্যুক লৈ অসমবাসী আজি উদ্বিগ্ন। আৰু সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনাখনৰ পৰাই চৰকাৰখনৰ সকলো দায়িত্ব পালন কৰি জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ মাজলৈ বিদেশৰ পৰা লৈ অহাৰ পৰা সম্পূৰ্ণ ৰাইজক সেৱা দৰ্শন কৰি সুন্দৰভাৱে অন্ত্যেষ্টিক্ৰিয়া কৰাৰ পৰা তাৰ পিছত তাৰ ওপৰত SIT গঠন কৰি এজনীয়া বিচাৰপীঠৰ দ্বাৰা তদন্ত আয়োগ গঠন কৰি এই ব্যৱস্থাটোক ক্ষিপ্ৰতৰ কৰি আগুৱাই লৈ গৈছে। তদন্তৰ যি SITৰ 90 দিনৰ ভিতৰত আমি ৰিপৰ্ট দিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে নিৰ্ধাৰিত সময়ৰ আগতে এই ৰিপৰ্ট বা অনুসন্ধান বা চাৰ্জশ্বিট জমা দিয়া হ'ব, যাৰ ওপৰত ন্যায়ালয়ে বিচাৰ কৰি নিশ্চয়কৈ ইয়াৰ ওপৰত আমাক ন্যায় দিব। কিন্তু এই সময়ত এছাম মানুহে কিছু ৰাজনৈতিক স্বাৰ্থ আগত লৈ এনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰিব খুজিছিল যেন চৰকাৰ আৰু বিজেপি দলৰ সমৰ্থকসকল জুবিনৰ অনুৰাগী নহয়। আমি কাকো জুবিনৰ অনুৰাগী নহয় বুলি নকওঁ, কিন্তু আমি প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য বা প্ৰত্যেকজন চৰকাৰত থকা ব্যক্তি আমিও জুবিন অনুৰাগী, আমিও জুবিনক ভাল পাওঁ, আমিও জুবিনক অমৰ হোৱাটো বিচাৰো। কিন্তু এছাম লোকে, যিসকল লোকে জুবিন গাৰ্গৰ জীৱনকালত কেতিয়াও জুবিন গাৰ্গক প্ৰশংসা কৰা নাই, জুবিন গাৰ্গৰ জীৱনকালত সদায় কটু সমালোচনা কৰিছে, জুবিন গাৰ্গ ডাঙৰীয়াৰ বিপক্ষে বিভিন্ন বেয়া কথা কৈছে, সেইসকল লোকে আজি জুবিনৰ অনুৰাগী যেন দেখুৱাই ৰাইজৰ মাজত এক অপপ্ৰচাৰ চলোৱাৰ চেষ্টা কৰিছে। সেই সময়ত আমাৰ দলৰ সতীৰ্থসকল, যিসকল জুবিন গাৰ্গৰ অনুৰাগী, যিসকলে জুবিন গাৰ্গৰ ন্যায় প্ৰকৃতাৰ্থত আমি হৃদয়ৰ পৰা বিচাৰো, আজি আমি ইয়াত একগোট হৈছোহি আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো, জুবিন গাৰ্গৰ ন্যায় ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছো। যোৱা 19 তাৰিখৰ পৰা 22 তাৰিখৰ পৰা আমি অসমৰ বিভিন্ন অঞ্চলত আমি এই যাত্ৰা আৰম্ভ কৰিছিলো। 22 তাৰিখৰ পৰা প্ৰতিদিনে কৰবাত নহয় কোনোবা এখন জিলাত এই ন্যায় যাত্ৰা চলি আছে।
আজি গুৱাহাটীত আমি হাজাৰ হাজাৰ লোক সমবেত হৈছো আৰু আমি স্পষ্টতাৰে ক'ব খুজিছো যে আমিও জুবিন অনুৰাগী আমিও বিচাৰো জুবিনৰ ন্যায় ফাষ্ট ট্ৰেক আদালতত হওক জুবিনৰ ন্যায় সোনকালে দিয়ক সুন্দৰভাৱে ন্যায়ালয়ে ন্যায় দিয়ক কিন্তু চৰকাৰখনে সকলো কাম কৰি থকাৰ পিছতো যিসকলে এই ধৰণৰ অপপ্ৰচাৰ চলায় তেওঁলোকক বুজি উঠিব লাগিব যে চৰকাৰে সঠিকভাৱে কাম কৰিছে ৰাইজ আমাৰ লগত আছে আৰু ৰাইজেও এই কথাটো বিচাৰে যে ক্ষিপ্ৰতাৰে তদন্ত হওক সুন্দৰ ব্যৱস্থাৰ মাজেৰে তদন্ত হওক হুৰাহুৰিৰ মাজত যাতে কেতিয়াও আমাৰ ন্যায়ৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় প্ৰকৃত ন্যায় জুবিন গাৰ্গ ডাঙৰীয়াই পাওক অসমবাসীয়ে পাওক সেই পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব আজি আমি ইয়াত লগ হৈ হাজাৰ হাজাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক অসমৰ সাধাৰণ জনতাই জুবিন গাৰ্গৰ অনুৰাগী এইটোৱে বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰখনে যিখিনি কাম কৰিছে সঠিক দিশেৰে কৰিছে বিচাৰপীঠ গঠন কৰাৰ দৰে এক সিটিং জাজৰ দ্বাৰা বিচাৰপীঠ গঠন কৰাটো এক নজিৰ ঘটনা এনেকুৱা ঘটনা য'ত জাজৰ হাইকোৰ্টৰ সিটিং জাজেৰে আমি এখন বিচাৰপীঠ গঠন কৰিছো SITয়ে প্ৰতিটো স্তৰতে গৈ গৈ ছিংগাপুৰলৈ গৈও আজি সুন্দৰভাৱে অনুসন্ধান কৰি আহিলে এই পৰিৱেশবিলাকৰ মাজতো যিসকল লোকে এতিয়াও চৰকাৰ বা আমাৰ দলৰ কাৰ্যকৰ্তাকে দোষ দিব খোজে তেওঁলোকক আমি বুজাই দিব বিচাৰিছো যে আমিও জুবিন অনুৰাগী আৰু আমি প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গৰ ন্যায় দিবৰ কাৰণে আমি সকলোৱে আছো আৰু সকলোৱে মিলি ন্যায় দিয়াৰ কাৰণে কাম কৰিম আমি সেই কাৰণে আজি ইয়াত সমবেত হৈছো বিশেষ ক'বলগীয়া নাই আমি সকলোকে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলাই আমি সুন্দৰভাৱে এক যাত্ৰা আজি কৰিম আৰু এই যাত্ৰাৰ মাজেৰে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ নিয়ম ন্যায় বিচাৰিম তাৰ লগে লগে যিসকল মানুহে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াৰ কোনো অনুৰাগী হোৱা দেখা নাই মাত্ৰ ৰাজনৈতিক স্বাৰ্থত অনুৰাগী হবলৈ আহিছে তেওঁলোককো জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাৰে বুজাই দিম যে পলিটিক্স নকৰিবা বন্ধু তোমালোকে প্ৰকৃতাৰ্থত জুবিনৰ ন্যায় বিচৰা তাত আমিও আছো জুবিন গাৰ্গৰ ন্যায় বিচৰাত আমিও আছো কিন্তু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চেণ্ডেল জোতা পিন্ধি গৈ জুবিন গাৰ্গক অসন্মান কৰা মানুহে কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে জুবিন গাৰ্গৰ জীৱনকালত সদায় জুবিন গাৰ্গক কটু সমালোচনা কৰা মানুহ কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে কাৰণ অনুগামী হ'বলৈ হৃদয়ত ভক্তি থাকিব লাগিব যেনেকে ভগৱানৰ অনুগামী হ'বৰ কাৰণে ভগৱানৰ প্ৰতি ভক্তি থাকে যিমানেই অন্যায় নহওক কিয় যিমানেই কষ্ট নাপাওক কিয় কেতিয়াও আমি ভগৱানৰ প্ৰতি বিশেষকাৰ নকৰো আৰু সেই ধৰণে জুবিন গাৰ্গৰ জীৱনকালত যোনে বিশেষকাৰ কৰি আহিছে সেইসকল কেতিয়াও জুবিনৰ অনুৰাগী হ'ব নোৱাৰে আজি অনুৰাগী হোৱাৰ চেষ্টা কৰিলেও তেওঁলোক যে অনুৰাগী নহয় সেয়া সকলোৱে জানে কিন্তু ভাৰতীয় জনতা পাৰ্টি আমাৰ মুখ্যমন্ত্ৰী আমাৰ নেতৃবৃন্দ সদায় জুবিন গাৰ্গৰ প্ৰশংসা কৰিছিল জুবিন গাৰ্গৰ লগত আছিল কোনো এটা উদাহৰণ নাই জুবিন গাৰ্গৰ বিপক্ষে কথা কোৱা ভাৰতীয় জনতা পাৰ্টি বা আমাৰ নেতৃবৃন্দৰ সেইকাৰণে জুবিন গাৰ্গৰ অনুৰাগীসকলে আজি বিচাৰিছে যে প্ৰকৃত ন্যায় লাগে ক্ষিপ্ৰতাৰে ন্যায় লাগে আৰু আপোনালোকে যি ধৰণে ইয়াত উপস্থিত হৈ এই ন্যায় যাত্ৰাত সংযোজিত হল আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো আৰু ভাৰতীয় জনতা পাৰ্টিৰ একেলগে সকলো কাৰ্যকৰ্তা আৰু অনুগামীসকলে এই ধৰণে প্ৰকৃত ন্যায় যাত্ৰা বা ন্যায় বিচাৰৰ যি যাত্ৰা এই যাত্ৰাত উপস্থিত হৈ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি প্ৰকৃত ন্যায় দিব পাৰিম বুলি আমাৰ বিশ্বাস আছে তাকে কামনা কৰি আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ দি শৃংখলাবদ্ধভাৱে এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো ধন্যবাদ যে জুবিনদাৰ ন্যায় প্ৰদানৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ন্যায় মানে হ'ল দুটাই ন্যায় হ'ব পাৰে জুবিনদাৰ প্ৰতি ন্যায় মানে হ'ল ভাৰতৰ যিখন আগতে IPC আছিলে আজিকালি BNSS বুলি কয় BNSSৰ 103 ধাৰাৰ অনুসৰি পানিশমেণ্ট অফ ডেথ বা ফাঁচিকাঠ বা লাইফ ইমপ্ৰিজনমেণ্ট যদিহে তেওঁ হত্যাকাণ্ড কৰা বুলি প্ৰমাণিত হয় যদি হত্যাকাণ্ড নহয় কালপেবল homicide not amounting to murder
মানুহজন মাৰা নাই, হত্যা কৰি দিয়া নাই, কিন্তু হত্যাৰ কাৰণে, মৃত্যুৰ কাৰণে ঠেলি দিলে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে লাইফ ইমপ্ৰিজনমেণ্ট। তাৰমানে যিবিলাক আমাৰ অভিযুক্ত, সেই অভিযুক্তবিলাকে হয় মৃত্যুদণ্ডৰ নিৰ্দেশ পাব লাগিব কোৰ্টৰ পৰা, নহ'লে লাইফ ইমপ্ৰিজনমেণ্ট। এই দুটাই হ'ব একমাত্ৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায়। কিন্তু সেই ন্যায় পাবৰ কাৰণে তেওঁলোকে যিটো নিয়মৰ মাজেদি যাব লাগে, নিয়মকেইটা কি? BNSSৰ নিয়মকেইটা হ'ল 208, বিদেশৰ লগত কেনেকৈ কথা বাৰ্তা পাতিব লাগে, ভাৰতবৰ্ষৰ বাহিৰত কেনেকৈ কথা পাতিব লাগে, বিদেশত ঘটা ঘটনাটো কেনেকৈ কৰিব লাগে, তাৰ পুৰা 208 ছেকশ্যনত লিখি থোৱা আছে, BNSS 208। তাৰ পাছত কেনেকৈ চিঠি পঠিয়াব লাগে বিদেশলৈ, সেই কথাটো লিখা আছে BNSS 112, য'ত লিখি থোৱা আছে যে আমাৰ কম্পিটেণ্ট কোৰ্টেহে সেই চিঠিখন পঠিয়াব পাৰে। এতিয়া আমাৰ CIDয়ে চিঠি পঠিয়াই আছে হোম ডিপাৰ্টমেণ্টলৈ, পঠিয়াব লাগিব এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে। দুইটা প্ৰক্ৰিয়া হ'ল। তাৰ পাছত যদি মানুহ আনিব লাগে, তাৰ পৰা মানুহ ধৰি আনিব লাগে, ছেকশ্যন 114, 114 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ পৰা ৱাৰেণ্ট যাব লাগিব, কোৰ্টৰ ৱাৰেণ্ট। তাত থকা অসমীয়া মানুহকেইটাৰ কাৰণেও, প্ৰবাসী অসমীয়া কেইজনৰ কাৰণেও, আৰু তাত থকা ছিংগাপুৰৰ বাসিন্দা, যেনেকৈ ধৰক সেই ইয়াতখনৰ কেপ্টেইনজন, তেওঁকো আনিব পাৰিব। একদম ক্লিয়াৰলি লিখি থোৱা আছে, MLTয়ে ক্লিয়াৰলি কৈ দিছে যে এইটো দিবই লাগিব, ইনফৰ্মেশ্যনখিনিও দিব লাগিব আৰু হেৰিও দিব লাগিব, কি কয় মানুহো দিব লাগিব। MLTত পুৰা লিখি থোৱা আছে, দিবই লাগিব। আমাৰ ইয়াতো কিবা ঘটনা হ'লে তেওঁলোককো দিব লাগিব, আমি এইটো লিখি থোৱা আছে, দিবই লাগিব। তাৰ কাৰণে মই আকৌ ক'লোঁ, দুখন গুৰুত্বপূৰ্ণ নথি, এখন হ'ল দ্য এক্সট্ৰাডিশ্যন এক্ট 1962, বন্দী প্ৰত্যৰ্পণ, আৰু কোনখন? MLAT, মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি। এই দুখন কাৰ্যকৰী কৰিব লাগিব। এতিয়া মই আইনগত কথাকেইটা আপোনালোকক এইখিনিতে সামৰিলোঁ। এটা প্ৰেক্টিকেলি আমি যে কৈ আছোঁ যে জুবিনদাৰ এই গোচৰটোত প্ৰকৃত ন্যায় নাপায়, কেতিয়াও নাপায়। মই আপোনালোকক আজি লিখি দিব পাৰোঁ, আপোনালোকক মই গেৰাণ্টি দি আছোঁ, যি ধৰণে তদন্ত চলি আছে, এই তদন্তত জুবিন গাৰ্গে ন্যায় নাপায়। কেলে নাপায়? ভাৰতীয় আইন অনুসৰি, ভাৰতীয় আইন মতে, যদি আপুনি ভাৰতীয় আইনত মতে তদন্ত কৰে, তেতিয়াহ'লে কি হ'ব লাগে জানেনে? তেতিয়াহ'লে প্ৰথম কথাটোৱে হ'ল যে ভাৰতীয় আইনত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিবই লাগিব। য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবই লাগিব। আমাৰ ভাৰতীয় আইনে ঘটনা ঘটাৰ ঠাইত তদন্ত নকৰাকৈ তদন্ত কৰাৰ কোনো ছিষ্টেম আমাৰ ভাৰতীয় আইনত নাই। কিন্তু এতিয়ালৈকে আপোনালোকে নিশ্চয় দেখিছে যে ছিংগাপুৰলৈ গৈ তদন্ত কৰাৰ এখতিয়াৰ আমাৰ নাই বুলিহে মুখ্যমন্ত্ৰীও কৈ আছে, আৰু SITৰ চিফজনেও কৈ আছে যে আমাৰ তদন্ত কৰাৰ অধিকাৰেই নাই, এখতিয়াৰেই নাই বুলি কৈছে, কৰ্তৃত্বই নাই বুলি কৈছে। এইটো মিছা কথা, কৰ্তৃত্ব পুৰা আছে। हिल मारवा लगे ना, पाब्लिक
মাথা